নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ভালে আছেনে আপোনালোকে? মই বাৰু ভালে আছো, কিন্তু ভিডিঅ'হে দিব পৰা নাই ইমান দিনে, যিহেতু ৰুই আছিলো, ৰুই থকাৰ কাৰণে ভিডিঅ' দিব পৰা নাই। আৰু এতিয়া ৰুই মেলি আজৰি হ'লো, আকৌ ভিডিঅ' দিম আৰু আপোনালোকৰ কাৰণে। আৰু আজি ভিডিঅ'টো ক'ৰ পৰা আৰম্ভ কৰিছো আপোনালোকে দেখি হয়তো গম পাইছে। এইফালে মধুৰি গছৰ তলত মধুৰি বহুত লাগি আছে আৰু পকি পকি সৰি গৈছে। কাৰো সময়ে নাই এইকেইদিন খাবলৈ, চব পথাৰত গৈ থকা হৈছে। আৰু দুটা ছিঙি ল'লোঁ মধুৰি। তাকে ভাবিছোঁ একেবাৰে মুখখন ধুয়ে আহিছোঁ, মধুৰি গছজোপা দেখি ৰখিবই নোৱাৰিলোঁ আৰু ভাবিছোঁ আপোনালোককো দেখুৱাই দিওঁ। এতিয়া টাইম হৈছে ৰাতিপুৱা 6টা বজাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। দিনটো কি কি দেখুৱাব বাৰু নাজানো, হ'লেও দেখুৱাম বাৰু। তেন্তে বলক ভিডিঅ'টো চাই থাকোঁ। চাহকাপ খাই লওঁ এতিয়া। খাই মেলি বহুত কাম কৰিবলগীয়া আছে, চব্জি বনাব লাগিব। ভাতটো চাহ বনাওঁতে মানে পাতিয়ে ল'লোঁ, নহ'লে আকৌ দেৰি হ'ব যে, ভাইটি কলেজ যাব লাগিব। মা মানে গাটো ঠিক নাই, নহ'লে মায়ে বাৰু ৰাতিপুৱা ভাত শাককেইটা বনায়, মই বাকী কামবিলাক কৰোঁ, সোনকালে আজৰি হওঁ কামবিলাক কৰি। অকলে হ'লে অলপ অসুবিধা হয়। গাহৰি, ছাগলী, কুকুৰা, হাঁহ সকলোকে খুৱাই মেলিহে মানে ভিতৰলৈ আহিব পৰা যায়। জানে আৰু ৰাতিপুৱা শুই উঠি চবৰে ভোক লাগে, দিব লাগে চবকে খাবলৈ। আমি নিদিলেনো কোনে দিব সিহঁতক, যিহেতু সিহঁতি আমাৰ ভৰসাতে থাকে। তেনেহ'লে খাই লওঁ, খাই বৈ একেবাৰে কাম বনবিলাক কৰি আজৰি হৈ আকৌ লগ পাম। এইফালে ৰুমৰ অৱস্থা চাওকচোন কি কৰি থৈছে। মই এতিয়া এইখিনি চিজিল কৰি লওঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কাম বন কৰি একেবাৰে গা পা ধুই আজৰি। ভাতো খালোঁ, কিন্তু ভিডিঅ'হে কৰা নহ'ল, কাৰণ ভাত খাই থাকোঁতেই আমাৰ দদৌ আৰু আইতা আহিল, তো ভাত খৰধৰকৈ খোৱা হ'ল, ভিডিঅ' কৰি থকা নহ'ল। আৰু ওচৰৰ বাহঁতো আহিলে, দদৌহঁতো আহিলে আইতা অহাৰ কাৰণে। সকলোৱে চাহ তাহ লগতে খালোঁ, আকৌ ভাত খায়ো ভিডিঅ' কৰা নহ'ল। আইতাক দেখুৱাম বাৰু, আইতা থাকিব, দদৌ গ'লগৈ। আমাক আনিবলৈ মাতি আছিলে, কিন্তু আমাৰ যোৱা হোৱা নাছিল, কাৰণ মা বেমাৰ হৈ আছিলে যে। আকৌ ভয়ো লাগে, বুঢ়ী মানুহ কেনেবাকৈ লগত থাকিলে আইতাৰো বেমাৰ হ'ব বুলি। মা বাৰু এতিয়া ভাল পাইছে, একো নাই, চিন্তা কৰিবলগীয়া একো নাই। এইফালে দুইটাই আহিলে, চাই দিয়ক। গধূলি বজাৰ কৰি আহিলোঁ, আনকালে মা লগত আহে। আজি অকলে আহিব লগা হ'ল, যিহেতু আইতা আছেহি, আইতা অকলে এৰি থৈ আহিবলৈ বেয়া। খালে নাই? আৰু মই এতিয়া গধূলিৰ চাহকাপ খাই নিজৰ কামত লাগোগৈ। কিনো কাম কৰোঁ আপোনালোকে ভিডিঅ'টো চালে গম পাব নিশ্চয়, চাই যাওক তেন্তে। ভিডিঅ'টো দেখি হয়তো গম পাইছেই মই কি কাম কৰিব লৈছোঁ। কাইলৈৰ কাৰণে কেক দুটা অৰ্ডাৰ আছে, আজি ৰাতিয়ে বনাই থওঁ, যিহেতু বহুত গৰম পৰিছে, দিনত বনাবলৈ অলপ অসুবিধা হয়। এতিয়া ক্ৰীমখিনি ফেটি লৈছোঁ মই। ক্ৰীম ফেটা হৈ গ'ল এতিয়া, আৰু এতিয়া বাকী কামখিনি কৰি হয় মানে অলপ সময় ফ্ৰিজতে ৰাখি থওঁ। আৰু এইফালে কেকটো ঠাণ্ডা হোৱাৰ পাছত মই বাতিটোৰ পৰা উলিয়াই লৈছোঁ। আজিৰ কেকটো মোৰ বহুত ধুনীয়া হৈছিল, চাওকচোন আপোনালোকে, দেখি হয়তো গম পাইছেই। এতিয়া মই আপোনালোকে ভিডিঅ'ত দেখাৰ দৰে কেকটো সমানকৈ কাটি ল'ম।
আৰু ইয়াৰ পাছৰখিনি আপোনালোকে ভিডিঅ'টোত চাই যাওকচোন। মই বৰ বেছিকৈ কৈ নাথাকোঁ, কাৰণ মই এইটো কোনো ৰেচিপি হিচাপত ভিডিঅ'টো বনোৱা নাই, যিহেতু ডেইলি ব্লগহে বনাইছোঁ। সেইটো কাৰণে ৰাতিপুৱাৰ পৰা দিনটো কিনো কৰি থাকোঁ ৰাতিলৈকে তাকেহে দেখুৱাব বিচাৰিছোঁ। তেনেহ'লে ভিডিঅ'টো চাই যাওক শেষলৈকে। প্ৰথমটো কেক বনাই হৈছেগৈ আৰু মোৰ অলপহে বাকী আছে। তাৰপিছত ভাবিছোঁ সিটো কেক আপোনালোকক প্ৰথমৰ পৰা লাষ্টলৈকে দেখুৱাই নাথাকোঁ, এনেই অলপ ভিডিঅ' কৰি দেখুৱাই দিম বাৰু, চাই যাওক তেন্তে। আৰু মোৰ কেক দুটা কেনেকুৱা লাগিছে শেষত জনাব নাপাহৰিব কিন্তু। কালি ৰাতি মানে কেক বনাই হয় মানে ৰাতি 11টামান বাজিলে, আৰু সেইটো কাৰণে ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া আইতাই চুজি খাওঁ বুলি ক'লে, ঠাণ্ডা পানীৰ লগতে খাব দিছোঁ, কাৰণ চাহ এবাৰ খালে। এতিয়া মই চব্জিটো বনাই লওঁ। ইমান গৰম উঠিছে বুজিছা। এনাই ঘৰলৈ আহিলোঁ আইতাক ফুৰাবলৈ, আহোঁ বুলি কৈ আছিলে। বিৰাট গৰম, থাকিব পৰা নাই। মামাৰ ঘৰৰ পৰা আহিলোঁ, আহি মানে গা মূৰ ধুইহে শান্তি পাইছোঁ। ইমানেই গৰম মানে আজি। এতিয়া টাইম 4:30মান বাজিলে, কিন্তু ৰ'দটো অলপো কমাই নাই আৰু বহুত গৰম মানে পৰিয়ে আছে। আইতা শুই দিলেহি, অলপ ভাগৰো লাগিলে চাগে, বয়স হৈছে যে বেছিকৈ খোজকাঢ়িব নোৱাৰে, ভাগৰ লাগে অলপতে, আৰু দুৰ্বলো হ'ল বাৰু, আগৰ দৰে হৈ থকা নাই, এতিয়া বহুত দুৰ্বল হ'ল। অলপ ধৰি ধৰি নিব লাগে, মানে খোজবিলাক অলপ থৰ নাইকিয়া হৈছেগৈ। হ'লেও পাৰিছে আৰু আমাৰ ঘৰলৈকে অহা যোৱা কৰি থাকিবলৈ, আৰু নোৱাৰিব চাগে বেছি দিন অহা যোৱা কৰি থাকিবলৈ এনেকৈ। এইফালে আইতা বিচি বিচি বহি আছে, গৰম বহুত, ভিতৰত শুই আছিলে, শুই থাকিব নোৱাৰি, উঠি আহিলে, ময়ো উঠি আহিলোঁ, দুজনীৰ লগতে বহি আছোঁ। দদৌ আহিছিলে, এতিয়া দদৌ গধূলিকৈ আকৌ আহিবগৈ, কালি নাহিলে, আজি আহিবগৈ বোলে। এতিয়া বুঢ়ীজনীক খবৰ লৈ থৈ গৈছেহি, হয় নহয় পূজা? কালি আহিব বুলি ভাবিছিলে, নাহিলে আৰু আজি আহিব। আৰু ভাবিছোঁ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ। চাই কেনেকুৱা পালে জনাব, আৰু যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ সকলোকে। তেন্তে আজিলৈ বাই বাই। আৰু ৰ'ব, আপোনালোকক আমাৰ এটা বস্তু দেখুৱাম, বহুত হাৰামি হয়, অকল ভিতৰতে সোমাই থাকে, দেখাইছোঁ ৰ'ব।